Hello and welcome to Consistency. So, this is the third part of Indian history. So, let's start. এতিয়া আমি পঢ়িম বুদ্ধিজিম। বুদ্ধিজিম নামৰ এটা নতুন ধৰ্মৰ জন্ম হৈছিল 6th century BC-ত আৰু বুদ্ধিজিমৰ ফাউণ্ডাৰ হ'ল গৌতম বুদ্ধ। প্ৰথমতে আমি গৌতম বুদ্ধৰ বায়োগ্ৰাফি পঢ়ি লওঁ, তাৰপিছত আমি ধৰ্মটোৰ বিষয়ে আলোচনা কৰিম। গৌতম বুদ্ধৰ জন্ম হৈছিল নেপালৰ লুম্বিনী নামৰ ঠাইত আৰু তেখেতৰ পিতৃৰ নাম আছিল শুদ্ধোধন। শুদ্ধোধন আছিল কপিল বস্তুৰ ৰজা আৰু তেওঁৰ মাকৰ নাম আছিল মহামায়া। জন্মৰ কিছুদিন পিছতেই তেওঁৰ মাকৰ মৃত্যু হৈছিল আৰু গৌতম বুদ্ধক ডাঙৰ দীঘল কৰিছিল তেওঁৰ মাহী মাক গৌতমীয়ে। গৌতম বুদ্ধৰ বিয়া হৈছিল যশোধৰাৰ লগত আৰু তেওঁলোকৰ এজন পুত্ৰ সন্তান আছিল আৰু পুত্ৰ সন্তানজনৰ নাম আছিল ৰাহুল। গৌতম বুদ্ধই 29 বছৰ বয়সত তেওঁৰ ঘৰৰ পৰা ওলাই আহিছিল। তেওঁৰ মনত কিছুমান প্ৰশ্নৰ উদয় হৈছিল। এজন বয়স হোৱা মানুহ, বয়সীয়াল মানুহ এজন ৰোগীয়া মানুহ, এটা মৃতদেহ আৰু এজন সন্ন্যাসীক দেখাৰ পিছৰ পৰা তেওঁৰ মনত বহুতো প্ৰশ্নৰ উদয় হৈছিল আৰু এই প্ৰশ্নৰ উত্তৰসমূহ বিচাৰি তেওঁ 29 বছৰ বয়সত ঘৰৰ পৰা ওলাই আহিছিল আৰু এই ঘটনাটোকে মহাভিনিষ্ক্ৰমণ বুলি বুদ্ধিষ্ট লিটাৰেচাৰবিলাকত লিখা হৈছে আৰু তেওঁৰ ঘৰৰ পৰা ওলাই অহাৰ সময়ত তেওঁৰ সাৰথি আছিল চন্না নামৰ যিজন তেওঁৰ ৰথৰ সাৰথি আৰু তেওঁৰ ঘোঁৰাটোৰ নাম আছিল কণ্ঠক। এই দুজনৰ লগতে তেওঁ ঘৰৰ পৰা ওলাই আহিছিল আৰু বুদ্ধিজিমৰ প্ৰচাৰ ইমান বেছিকৈ হোৱাৰ কাৰণ হ'ল বৈদিক এজৰ কালচাৰ, যিটো আমি আগতে পঢ়ি আহিলো যে বৰ্ণ চিষ্টেম, আৰু এই বৰ্ণ চিষ্টেমত ব্ৰাহ্মণসকলে লেটাৰ বৈদিক এজত নিজকে বহুত চুপিৰিয়ৰ বুলি ভাবিবলৈ ধৰিছিল আৰু বাকী তিনিটা বৰ্ণক বহুত বেছি নেগলেক্ট কৰিছিল আৰু তেওঁলোকৰ লেংগুৱেজটো সংস্কৃত আছিল কাৰণে যিখিনি সাধাৰণ মানুহ, এই সাধাৰণ মানুহখিনিয়ে বুজি পোৱাত অসুবিধা হৈছিল। ইয়াৰ লগতে বৈদিক পিৰিয়ডৰ যিবিলাক ৰিচুৱেল আছিল, এই ৰিচুৱেলবিলাক পালন কৰিবলৈ বহুত টান আছিল, কাৰণ এইবিলাক পাৰফৰ্ম কৰাটো বহুত কষ্টলিও আছিল, গতিকে সহজলভ্য নাছিল এইবোৰ। গতিকে এটা সহজ ভাষা, এটা সহজ ধৰ্ম বহুত দৰকাৰ হৈছিল আৰু সেই সময়তে বুদ্ধ ধৰ্মৰ উৎপত্তি হৈছিল আৰু কমন মেনৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ পিছত চাৰিটা সত্যৰ কথা কৈছে বুদ্ধিজিমত। এইকেইটা হ'ল দুঃখ, সমুদয়া, নিৰোধা আৰু মাৰ্গা। দুঃখ মানে হ'ল মানুহৰ জীৱনততো বহুত দুখ আহে, কাৰণ বহুত মেটেৰিয়েলিষ্টিক থিংছৰ প্ৰতি মানুহ আসক্ত হোৱা দেখা যায়, যেনে পইচা, সম্পত্তি, আৰু এইবোৰৰ কাৰণেই দুখ আহে বুলি বুদ্ধিজিমত কৈছে। তাৰপিছত সমুদয়া মানে হ'ল অৰিজিন অফ চৰো, মানে দুখৰ উৎপত্তি। আৰু দুখৰ অৰিজিন বুলি এক্সপেক্টেশন বুলি ক'লেও ভুল নহ'ব, কাৰণ এক্সপেক্টেশন ব্ৰিংছ টিয়াৰ্ছ বুলি এষাৰি কথা আছেই। তাৰে পিছত হ'ল নিৰোধা মানে হ'ল এই দুখৰ অন্ত বা শেষ। আৰু তাৰ পিছত মাৰ্গ মানে হ'ল যিটো পথত গৈ আমি এই দুখসমূহ শেষ কৰিব পাৰো, আৰু অষ্টাংগ মাৰ্গ, 8 followed path বুলি বুদ্ধদেৱে কৈ গৈছে, অষ্টাংগ মাৰ্গ দেখুৱাই থৈ গৈছে, আৰু এই অষ্টাংগ মাৰ্গ ফল' কৰি এই দুখৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলিও বুদ্ধিজিমত কোৱা হৈছে। বুদ্ধিষ্ট লিটাৰেচাৰত চিম্বলৰ যথেষ্ট ইম্পৰ্টেঞ্চ আছে। যদি কৰবাত বুদ্ধদেৱৰ জন্ম দেখাব লাগে, তেন্তে তেওঁলোকে পদুম ফুল নাইবা ষাঁড় গৰু আঁকি দেখাব। যদি মহাভিনিষ্ক্ৰমণ, যিটো ঘৰৰ পৰা ওলাই অহাৰ ইভেন্ট, সেইটো যদি দেখাব লাগে, তেতিয়াহ'লে ঘোঁৰাৰ ছবি আঁকি দেখাব। ঠিক তেনেকৈ যদি নিৰ্বাণ দেখাব লাগে, মানে যিটো জ্ঞান প্ৰাপ্তি,
এনলাইটেনমেন্ট বুদ্ধদেৱে গয়াত বোধিত্ৰীৰ তলত যেতিয়া জ্ঞান লাভ কৰিছিল সেইটোক নিৰ্বাণ বুলি কোৱা হয় আৰু যদি সেয়া দেখাব লাগে তেতিয়াহ'লে বোধিত্ৰী আঁকি দেখাব যদি ধৰ্মচক্ৰ প্ৰৱৰ্তন যেটো বুদ্ধদেৱে জ্ঞান প্ৰাপ্তি হোৱাৰ পিছত যেটো সাৰনাথত ভাষণ দিছিল সেইটো যদি দেখাব লাগে তেতিয়াহ'লে ধৰ্মচক্ৰ প্ৰৱৰ্তন আৰু এটা চকা আঁকি দেখাব আৰু বুদ্ধদেৱৰ মৃত্যুৰ প্ৰায় ৩০০ বছৰ পিছত সম্ৰাট অশোকে সাৰনাথতে এটা পিলাৰ বনাইছিল আৰু তাৰ লগতে এটা চকাও বনাইছিল আৰু এই ধৰ্মৰ চকাটোৱে আমাৰ স্বাধীন ভাৰতৰ তিনিবৰণীয়া পতাকাখনৰ মাজত জিলিকি আছে আৰু এই বুদ্ধিষ্ট লিটাৰেচাৰ বিলাক যি কমন মানুহৰ যিটো ভাষা মানে পালি ভাষা এই পালি ভাষাতে লিখা হৈছিল আৰু মুখ্য তিনিখন মানে গ্ৰন্থ পিটকা মানে হৈছে বাস্কেট নলেজৰ বাস্কেট বুলি ক'ব পাৰি আৰু সেই তিনিখন হ'ল বিনয় পিটকা চুট্টা পিটকা আৰু অভিধমা পিটকা আমি পিছত সেইকেইখনৰ আলোচনা কৰিম বুদ্ধিষ্ট কাউন্সিল সমূহত বুদ্ধদেৱৰ বাণীবিলাক আলোচনা কৰি সেইবোৰৰ লিখিত ৰূপ দিয়াৰ ব্যৱস্থা কৰা হৈছিল ফাৰ্ষ্ট কাউন্সিল হৈছিল বুদ্ধদেৱৰ মৃত্যুৰ পিছতেই ৰাজগৃহত তেতিয়া মগধৰ ৰাজধানী আছিল ৰাজগৃহ আৰু 483 BCত প্ৰথমখন কাউন্সিল হৈছিল আৰু সেই সময়ৰ ৰজা আছিল অজাতশত্ৰু আৰু মহাকাশ্যপ নামৰ এজন বুদ্ধিষ্ট মংক আছিল আৰু তেওঁৰে তত্ত্বাৱধানত এই কাউন্সিলখন পতা হৈছিল আৰু ইয়াৰ বুদ্ধদেৱৰ বাণীসমূহক লিখিত ৰূপত প্ৰকাশ কৰা হৈছিল আৰু দুটা ভাগত বিভক্ত কৰা হৈছিল এটা ভাগ বিনয় পিটকা আৰু দ্বিতীয় ভাগটো হৈছে চুট্টা পিটকা আৰু আগতে কৈ আহিছো যে পিটকা মানে হ'ল জ্ঞানৰ বাস্কেট গতিকে ফাৰ্ষ্ট কাউন্সিলত তেওঁৰ বাণীসমূহক দুটা ভাগত বিভক্ত কৰা হৈছিল ছেকেণ্ড কাউন্সিল হৈছিল বৈশালীত আৰু 383 BCত হৈছিল ছেকেণ্ড কাউন্সিল সুবাকামি নামৰ এজন বুদ্ধিষ্ট মংকৰ তত্ত্বাৱধানত হৈছিল আৰু সেই সময়ত ৰজা আছিল কালাশোকা তৃতীয়খন কাউন্সিল হৈছিল পাটলিপুত্ৰত সেইটো সময়ত মগধৰ ৰাজধানী আছিল 250 BCত আৰু তেতিয়া সম্ৰাট অশোকৰ শাসন চলিছিল আৰু টিশা নামৰ বুদ্ধিষ্ট মংজনৰ আণ্ডাৰত এই থাৰ্ড কাউন্সিলখন হৈছিল আৰু এই থাৰ্ড কাউন্সিলত ত্ৰিপিটকৰ যিখন ৩ নম্বৰ পাৰ্ট মানে অভিধমা পিটকা এইখনৰ ৰচনা কৰা হৈছিল 4 নম্বৰ কাউন্সিলখন কাশ্মীৰত হৈছিল 72 ADত বাসুমিত্ৰ নামৰ বুদ্ধিষ্ট মংকৰ তত্ত্বাৱধানত আৰু সেই সময়ৰ ৰজা আছিল কনিষ্ক আৰু এই কাউন্সিলখনতে বুদ্ধিজিমক দুটা ভাগত বিভক্ত কৰা হৈছিল মহায়ানা আৰু হীনায়ানা আৰু বুদ্ধদেৱৰ যিবিলাক ভক্ত আছিল তেওঁলোকৰ মাজত বহুত ফিলচফিকেল ডিফাৰেন্স আছিল মানে কাৰোবাৰ মতে যদি বুদ্ধদেৱে জীৱনটো এনেকৈ নিৰ্বাহ কৰিবলৈ কৈছে কাৰোবাৰ মতে অলপ বেলেগ আছিল সেইটো আইডিয়া আৰু এইবিলাক ডিফাৰেন্সেছ এই কাউন্সিলবোৰত তেওঁলোকে ভালকৈ আলোচনা কৰি এটা সিদ্ধান্ত লৈ সেইবোৰক নেক্সট জেনেৰেশ্যনছ বিলাকৰ কাৰণে লিখিত ৰূপ দিছিল আৰু এই সকলোবোৰ পালি ভাষাত লিখা হৈছিল যাতে কমন মেনে বুজি পায় আৰু সেয়াই এই শেষৰ কাউন্সিলখনত মানে 4 নম্বৰ কাউন্সিলখনত বুদ্ধিজিমক দুটা ভাগত বিভক্ত কৰিছিল মহায়ানা আৰু হীনায়ানা আৰু ইয়াৰ পাৰ্থক্যবোৰ আমি এতিয়া পঢ়িম হীনায়ান আৰু মহায়ানৰ মাজত পাৰ্থক্য বুলি ক'লে প্ৰথমতে হীনায়ান শব্দটোৰ অৰ্থ হৈছে সৰু জাহাজ মানে ইয়ান মানেটো জাহাজ হীনায়ান মানে সৰু জাহাজ আৰু মহায়ান মানে হৈছে ডাঙৰ জাহাজ হীনায়ান সকলে বুদ্ধদেৱৰ অৰিজিনেল যিখিনি টিচিং সেইখিনি ফলো কৰিছিল আৰু বুদ্ধদেৱক ভগৱান হিচাপে নহয় তেওঁলোকৰ মাজৰে এজন সাধাৰণ মানুহ যাৰ নিৰ্বাণ প্ৰাপ্তি হৈছে জ্ঞান প্ৰাপ্তি হৈছে তেনেকৈ মানিছিল আৰু তেওঁলোকে
মূৰ্তি পূজাত বিলিভ কৰা নাছিল হীনায়নসকলে আৰু মহায়ানসকল আছিল বুদ্ধৰ যিখিনি অৰিজিনেল টিচিং সেইখিনিক অকণমান চেঞ্জ কৰি নিজৰ সময় সুবিধাৰ মতে চেঞ্জ কৰি তেওঁলোকে মানিছিল আৰু বুদ্ধদেৱক ভগৱান হিচাপে তেওঁলোকে পূজা কৰিছিল মূৰ্তি পূজা কৰিছিল আৰু ইভেন তেওঁলোকে বুদ্ধদেৱৰ বিভিন্ন অৱতাৰ আছে বুলিও তেওঁলোকে কয় আৰু ভাৰতৰ পৰা বিভিন্ন ঠাই যেনে চাইনা কোৰিয়া জাপান নেপাল ভূটান মংগোলিয়া এইবোৰ ঠাইতো মহায়ান চেক্টটোৱে বিয়পি পৰিছে আৰু সেইকাৰণে মহায়ান চেক্টক মানে গ্ৰেট ভেহিকল মানে ডাঙৰ জাহাজ বুলি কয় জৈন ধৰ্মত ২৪ গৰাকী তীৰ্থংকৰা আছিল তীৰ্থংকৰা মানে হৈছে সংস্থাপক আৰু প্ৰথমজন তীৰ্থংকৰা আছিল ঋষভনাথ ঋষভনাথৰ যিটো এমব্লেম যিটো প্ৰতীক সেইটো হৈছে ষাঁড় গৰু আৰু ঋগবেদতো ঋষভনাথৰ কথা উল্লেখ আছে বুলি কোৱা হয় তেওঁৰ পিছৰ ২২জন তীৰ্থংকৰৰ বিষয়ে বৰ বেছি একো তথ্য পোৱা নাযায় তাৰে পিছৰ 23rd তীৰ্থংকৰা হ'ল পাৰ্শ্বনাথ আৰু পাৰ্শ্বনাথৰ এমব্লেম হৈছে সাপ 24th তীৰ্থংকৰা আছিল বৰ্ধমান মহাবীৰ বৰ্ধমান মহাবীৰৰ জন্ম হৈছিল বিহাৰৰ কুন্দগ্ৰাম নামৰ ঠাইত 599 BC-ত মহাবীৰৰ দেউতাকৰ নাম আছিল সিদ্ধাৰ্থ আৰু তেওঁৰ মাকৰ নাম আছিল ত্ৰিশালা 30 বছৰ বয়সত তেওঁ ঘৰৰ পৰা ওলাই গৈছিল বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি ঠিক বুদ্ধদেৱৰ নিচিনাকৈয়ে আৰু 43 ইয়াৰ্ছ এজত তেওঁৰ জ্ঞান প্ৰাপ্তি হৈছিল আৰু এই জ্ঞান প্ৰাপ্তিৰ যিটো ইভেন্ট সেই ইভেন্টটোক কৈৱল্য বুলি জনা যায় বুদ্ধদেৱৰ নিচিনাকৈ মহাবীৰেও বৈদিক সুপ্ৰিমেচিক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিল আৰু তেওঁৰ লিটাৰেচাৰ জৈন লিটাৰেচাৰ বিলাকৰ যিটো ভাষা আছিল সেই ভাষাটো আছিল প্ৰাকৃত ভাষা অহিংসাই পৰম ধৰ্ম এই বাণীটো মহাবীৰে দিছিল আৰু তেওঁ এই বাণীটোৰ লগতে বিভিন্ন কথা শিকাইছিল তাৰে ভিতৰত নন ইনজুৰি মানে নন ভায়োলেন্স যিটো অহিংসা নন লাইং মানে সঁচা কথা ক'ব লাগে যিটো সত্য নন ষ্টিলিং অষ্টেয় মানে কেতিয়াও চুৰ কৰিব নালাগে অষ্টেয় নন পজেশ্যন কেতিয়াও আধিপত্য বিস্তাৰ কৰিব নালাগে অপৰিগ্ৰহ আৰু চেষ্টিটি মানে ব্ৰহ্মচৰ্য এইবোৰ মহাবীৰৰ শিক্ষা আছিল মহাবীৰে আমাক তিনিটা ৰত্নৰ কথা শিকাইছে আৰু সেয়া হ'ল ৰাইট ফেইথ ৰাইট নলেজ আৰু ৰাইট কণ্ডাক্ট বৌদ্ধ ধৰ্মৰ নিচিনাকৈ জৈন ধৰ্মতো দুখন কাউন্সিল হৈছিল আৰু ইয়াৰ ফাৰ্ষ্ট কাউন্সিল হৈছিল 300 BC-ত পাটলিপুত্ৰত আৰু ছেকেণ্ড কাউন্সিল হৈছিল গুজৰাটৰ বল্লভী নামৰ ঠাইত 512 খ্ৰীষ্টপূৰ্বত বৌদ্ধ ধৰ্মত যেনেকৈ মহায়ানা আৰু হীনায়ানা নামৰ দুটা ছেক্টত বিভক্ত হৈছিল ঠিক তেনেকৈ জৈন ধৰ্মতো দিগম্বৰ আৰু শ্বেতম্বৰ নামৰ দুটা ছেক্টত বিভক্ত হৈছিল আৰু দিগম্বৰ আছিল ভদ্ৰবাহু আৰু তেওঁৰ সতীৰ্থসকল আৰু শ্বেতম্বৰ আছিল স্থূলভদ্ৰ আৰু তেওঁৰ সতীৰ্থসকল ইয়াতে এই ছবিখনত দেখা পাইছে যিবিলাকে বগা কাপোৰ পিন্ধিছে তেওঁলোক শ্বেতম্বৰ ছেক্টৰ আৰু যিবিলাকে কাপোৰ পিন্ধা নাই তেওঁলোক দিগম্বৰ ছেক্টৰ এই দুটা ছেক্ট জৈন ধৰ্মটোক দুটা ভাগত বিভক্ত কৰিছে দিগম্বৰ আৰু শ্বেতম্বৰ সো এইটো ভিডিঅ'ত ইমানেই ইয়াৰ পিছৰ পাৰ্টটোত আমি মহাজনপদ পিৰিয়ডটোৰ কথা পঢ়িম গতিকে চাই থাকিব থেংক ইউ